অসমীয়া ভাষা সাহিত্যৰ জনক শ্ৰীমন্ত শংকৰদেৱ। হয় বন্ধুসকল, গুৰুজনাই সমগ্ৰ অসমবাসী কল্যাণৰ হকে যিসমূহ অৱদান আগবঢ়াই থৈ গ'ল সেয়া অদ্বিতীয় হৈ ৰ'ব। নমস্কাৰ বন্ধুসকল, মই আছো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি গুৰুজনাৰ কিছু তথ্যৰ কথা আলোচনা কৰিম। বন্ধুসকল, যিসমূহ তথ্য আমি জানি থোৱাটো অতিকৈ আৱশ্যক। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপুনি চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো অল প্ৰেছ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, শংকৰদেৱৰ আদিপুৰুষৰ নাম আছিলে প্ৰেম পূৰ্ণানন্দ গিৰি বা সুপন্থগিৰি। শংকৰদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিলে সেইটোতো আমি সকলোৱে জানো। বন্ধুসকল, 1371 শক আৰু 1449 খ্ৰীষ্টাব্দত জন্ম হৈছিলে নগাঁও জিলাৰ বৰদোৱা আলিপুখুৰী নামৰ ঠাইডোখৰ। শংকৰদেৱৰ মাতৃৰ নাম আছিলে সত্যসন্ধা আৰু পিতৃৰ নাম আছিলে কুসুম্ব ভূঞা। গুৰুজনাৰ শিক্ষাগুৰু আছিলে মহেন্দ্ৰ কন্দলী। গুৰুজনাৰ দুগৰাকী পত্নী আছিলে। প্ৰথমগৰাকী পত্নী আছিলে সূৰ্যৱতী, হৰিষা ভূঞাৰ কন্যা আছিলে, আৰু দ্বিতীয়গৰাকী আছিলে কালিন্দী, ৰামুখা ভূঞাৰ কন্যা আছিলে। গুৰুজনাৰ দুগৰাকী কন্যা আছিলে। প্ৰথমগৰাকী কন্যা হ'ল মনু আৰু দ্বিতীয়গৰাকী কন্যা হ'ল ৰুক্মিণী বা হৰিপ্ৰিয়া বুলিও জনা যায়। গুৰুজনাৰ তিনিজন পুত্ৰ আছিলে, ৰামানন্দ, কমললোচন আৰু হৰিচৰণ। বন্ধুসকল, গুৰুজনাৰ ভায়েকৰ নাম আছিলে বনগয়াগিৰি। গুৰুজনাই প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁতে দৰ্শন কৰা তীৰ্থসমূহ হ'ল জগন্নাথ ক্ষেত্ৰ, বাৰাণসী প্ৰয়াগ, বৃন্দাবন, মথুৰা, কুৰুক্ষেত্ৰ, উত্তৰ আৰু দক্ষিণ ভাৰতৰ প্ৰায়বোৰ পবিত্ৰ তীৰ্থস্থান ভ্ৰমণ কৰিছিলে। বন্ধুসকল, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 10টা নাম আছিলে। এই 10টা নাম হ'ল শংকৰ, গোমাস্তা, গৃহস্থ, আচাৰ্য, গুৰুবাব, বৰআতা, ডেকাগিৰি, স্থগিৰি, গংগাধৰ আৰু মহাপুৰুষ। বন্ধুসকল, গুৰুজনাৰ পুৰণি নামটো আছিলে গংগাধৰ। শংকৰ মাধৱ গুৰু দুজনৰ মিলন হৈছিলে ধুবাই বেলগুৰি সত্ৰত। বন্ধুসকল, গুৰু দুজনাৰ সেই সময়ত বয়স আছিলে, গুৰুজনাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বয়স আছিলে 63 বছৰ আৰু মাধৱদেৱ গুৰুজনাৰ বয়স আছিলে 32 বছৰ। গুৰু দুজনাৰ মিলনক মণিকাঞ্চন সংযোগ আখ্যা দিছিলে লক্ষ্মীনাথ বেজবৰুৱাই। বন্ধুসকল, গুৰু দুজনাৰ মণিকাঞ্চন সংযোগ হৈছিলে 1444 শকত, ইংৰাজী চন আছিলে 1522 চন। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমান আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।